আজি আকৌ হিহৰণকাৰী এটা ভিডিঅ' লৈ মই আপোনালোকৰ সন্মুখত আহি প্ৰস্তুত হ'লোহি। যোৱাটো ভিডিঅ'ত অভূতপূৰ্ব মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। এইটো ভিডিঅ' আপোনালোকে আঁকোৱালি ল'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। আহক আজি আমি আকৌ আগবাঢ়োঁ। নবীন আৰু মই প্ৰায়ে মাছ ধৰোঁ। আমাৰ ঘৰৰ ওচৰতে এখন বিল আছে আৰু সেই বিলখনত আমি প্ৰায়ে মাছ ধৰোঁ। তাত এটা বৰ আচৰিত কথা হয় গম পায়নে, সেই বিলখনত আমাৰ বাহিৰে তাত বেলেগ কোনো মানুহে মাছ নামাৰে। মানুহে কৈ বোলে তাত বোলে ভূত প্ৰেত ওলায়, দানৱ ওলায়। আগতেও বোলে বহুত আগতে সেইডোখৰত বোলে য'ত বিলখন আছিলে সেই বিলখনৰ কাষতে বোলে মৰিশালি আছিলে। কিন্তু আমি সেইবোৰ দেখাও নাই, শুনাও নাই, মানে মানুহৰ মুখত শুনিছোঁ কিন্তু নিজে দেখা নাই। মানুহে এইবিলাক কথা কৈ থাকে যে মৰিশালি থাকে, তাত বহুত মানুহ গাড়ী এক্সিডেণ্ট হৈ গাড়ী তাত ডুবি মৰিছে, মানুহে ছুইচাইড কৰিছে, বিভিন্ন ধৰণৰ কথা। কিন্তু নবীন আৰু মই আজিৰ যুগৰ যুৱক আছিলোঁ, সেয়েহে আমি এইবিলাক কথা বেছি গুৰুত্ব নিদিওঁ। আমি প্ৰেক্টিকেল আছিলোঁ, আমি যিটো চকুৰে দেখোঁ সেইটোকে আমি বিশ্বাস কৰোঁ আৰু আজিলৈকে আমি কোনো ভূতৰ সন্মুখী হোৱা নাছিলোঁ। আমি আগতেও মাছ ধৰিবলৈ যাওঁ। আমি প্ৰায় ৰাতিপুৱা সময়ত যাওঁ, ৰাতিপুৱা 4টামান বজাত যাওঁ আৰু 9টা বজাত আমি মাছবোৰ পাওঁ। কেতিয়াবা যদি সৰহকৈ আমি মাছ পাওঁ, সেই মাছখিনি আমি ওচৰৰে দৈনিক হাট এখনত বিক্ৰী দিছিলোঁ। এদিন কি হ'ল, গৰমকালি আছিলে, জুন জুলাই মাহত আছিলে, মানে শাওণ ভাদমহীয়া। খুব উৎকট গৰম পৰিছিলে। সেই গৰমত মানে আমি নবীনে মই যিহেতু একেখন গাঁৱৰে, ভাত পানী খাই আমি ওচৰৰে দোকান এখনৰ ওচৰত মানে বহি আছিলোঁ হাৱা খাই। তেনেকুৱাতে নবীনে ক'লে, ঐ পানী বাঢ়িছে বুলি শুনিছোঁ, কাইলৈ ৰাতিপুৱা যাওঁ নেকি মাছ ধৰিবলৈ। মই কথাটো ভাবিলোঁ বেয়া নহয়, কথাটো যাব পৰা যায়, কিয় নাযাম। সি ক'লে কিমান টাইমত যাবি? মই ক'লোঁ কিমান টাইমত যাবি, আনকালে যোৱা সময়তে যাওঁ ব'ল। 4টা বজাত গ'লে ভাল হ'ব। অঁ ভাল হ'ব, ঠিক আছে ব'ল, তেতিয়াহ'লে তই যা, ময়ো যাওঁ, সোনকালে খাই বৈ লওঁগৈ। ভাত পানীটো খালিয়ে, গতিকে সোনকালে জীয়াই মেলি লওঁগৈ, কাইলৈ ৰাতিপুৱা আমি মাছলৈ যাম। ঠিক আছে, কথামতে কাম। ময়ো বেছি একো নাভাবি আহি শুই দিলোঁহি। ৰাতি ঠিক 2টামান বজাত বাহিৰত অলপ বতাহ মাৰিছে। এনেকুৱাতে মোৰ দুৱাৰখনত ঠকৰ হ'ল। মই কাষতে থকা মেচিন ল'লোঁ, সুধিলোঁ কোন বাহিৰত সেইটো। নবীনে এনেকুৱাতে চিঞৰ মাৰিলে, চিনাকি চিঞৰ। মই নবীন, পাহৰিলি নেকি? কালি যে মাছ মাৰিবলৈ যাম বুলি কৈছিলি। তেনেকুৱাতে ঘপককৈ মনত পৰিলে, কৈছিলোঁ। কি 4টা পোৱালেই নেকি? 4টা বাজিলে নেকি? এনেকুৱাতে মই মোবাইলটো চালোঁ, 2টাহে বাজিছে। মই নবীনক ক'লোঁ, ঐ জহনী মৰা, তই ৰাতিপুৱাখন আহিলি যে, 2টা বাজিছেহে, তই নুশুলিয়ে নেকি? তেনেকুৱাতে সি ক'লে, নাই সময় হ'ল, ব'ল, এইটো সময় মাছ ধৰিবৰ কাৰণে বেষ্ট। এনেকুৱা আজিলৈকে মই নবীনে এনেকুৱা মোৰ লগত ব্যৱহাৰ কৰা, এনেকুৱা ধৰণৰ কথা পতাৰ পৰা আজিলৈকে মই কেতিয়াও মনত নাই। মই অলপ আচৰিতো হ'লোঁ। মই তাক ক'লোঁ, ঠিক আছে ৰ, বান্দৰ বিৰি মুঠা, দা এখন আৰু টৰ্চটো লৈ লওঁ। নালাগে, মোৰ লগত আছে। তেনেকৈ নবীনে ক'লে। মই আচৰিত, বা আছে যদি হ'ব তেন্তে ব'ল বুলি কৈ দুৱাৰখন খুলিছোঁ, বাহিৰত কোনো নাই। একদম দুৱাৰ মুখত টৰ্চ দেখিলোঁ। মই পালোহি, নবীনে চিঞৰিলে। মইতো হতভম্ব হ'লোঁ। এই ওচৰতে কথা পাতি থকা মানুহটো সেই দুৱাৰমুখ কেনেকৈ পালেগৈ? মই একদম মানে পূৰা আচৰিত হ'লোঁ। তাৰপিছত মই তাক ক'লোঁ, একেলগে যাম। নাই, সি কেতিয়াও নামানে। সি মানে মোৰ পৰা 20 ফুট দূৰত এটা মানে ডিষ্টেঞ্চ এটা বনাই সি গৈ আছে। গৈ আমি আমাৰ গাঁৱৰ তিনিআলিৰ মানে গাঁৱৰ শেষ পালোঁহি আৰু। তিনিআলি এটা আছে, যোনটো কালভাৰ্ট এটা আছে, খুব কেঁচেমা গোন্ধ পালোঁ। মই তাক দূৰৰ পৰা ক'লোঁ, ঐ নবীন, অলপ কেঁচেমা গোন্ধ পোৱা নাইনে বা তই? সেই বাদ দে সেইবোৰ কথা, তই আহি থাক, মাছ ধৰিবলৈ আহিছ আকৌ, কিহৰ গোন্ধৰ কথা কৈছ? মই ভাবিলোঁ একো নাই, যাওঁ, মই হয়তো পাইছোঁ। আগবাঢ়ি গৈ আমি ঠিক বিলখন পাওঁ। এনেকুৱাতে মই নবীনক মাত লগালোঁ, ঐ নবীন ৰ আকৌ। নাই, নবীনে মোৰ কথা নুশুনে। নবীন পূৰা গৈ আছে। তেনেকুৱাতে মোৰ অলপ মনটো গোন্ধালে যে নবীন হয়তো হ'ব নোৱাৰে, কাৰণ এই ৰাতিপুৱাখন ব্ৰহ্মপুৱাই আজি আহি ওলাইছে আৰু ইয়াৰ ব্যৱহাৰ পাতিও অইন দিনাৰ সৈতে সম্পূৰ্ণ পৃথক। মোৰ মনটো চুবালে। মই পৰীক্ষা কৰি চাবলৈ মই 3বাৰ চিঞৰিলোঁ, নবীন, তই যদি নবীন হয় এই মুহূৰ্ততে ৰৈ দে। তেনেকুৱাতে অলপ আন্ধাৰটো আছিল, গতিকে হিটমিট আন্ধাৰ। বতাহৰ পৰিমাণ খুব বাঢ়ি গৈছিল। বতাহ হুৱাই বতাহ মাৰিছে, একদম পূৰা বতাহ। ওচৰতে বটগছ এজোপাও আছিলে। এনেকুৱাতে মই দেখিলোঁ নবীন দেখোন নাই। একদম গাটো শিহৰি গ'ল পটককৈ। এনেকুৱাতে মই কি নকৰোঁ, একদম কিংকৰ্তব্য বিমূঢ় হৈ গ'ল। তেনেকুৱাতে কাষৰ খালটোত ধপলংকৈ এটা শব্দ হ'ল। এটা ঘোঁৰা নিচিনা আকৃতি ওলাই আহিছে খালটোৰ পৰা। সৰুৰ পৰাই আমি ঘোঁৰা বেকৰ কথা শুনি আহিছিলোঁ। মই তৰা নৰা ছিঙি সেইডোখৰ জেগা একদম এৰি কেনেকৈ দৌৰিছোঁ ভগৱানৰ নাম লৈ মইহে জানো। দৌৰি আহি
একদম নাই। যিমানেই মই দৌৰোঁ মোৰ লগে লগে বস্তুটো সিমানেই যায়, মানে বস্তুটো পানীত নাযায়, পানীৰ 3-4 ফুট ওপৰত মানে বস্তুটো উৰি যোৱা দি যায়, মানে ঘোঁৰা নিচিনা আকৃতিৰ বস্তু আন্ধাৰত ভালকৈ দেখাও নাই, আৰু পানীত মানে খবলক 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 মানে শব্দ হৈছে। তাৰপিছতে মই গৈ একদম নাই, মই কি কৰোঁ কি নকৰোঁ হ'লোঁ। এনেকুৱাতে মোৰ ভাগ্য ভাল আছিলে, ওচৰতে আহত গছজোপাৰ তলত এটি শিৱৰ মন্দিৰ আছিলে। মই মন্দিৰটোতে দীঘল দি পৰি দিলোঁ, বোলো দাদাত বচোৱা মোক, আৰু যেনে তেনে আজি বচোৱা, আৰু কিহৰ পাল্লাত পৰিলোঁ ময়ো ভগৱান, আজি কিহৰ পাল্লাত পৰিলোঁ। ৰাতি নোপোৱালৈকে মই মন্দিৰটোৰ কাষতে থাকিলোঁ। যাহাই ৰাতিপুৱা হ'ল গাঁৱৰ মানুহ দুই এক ইফাল সিফালকৈ ওলাব ধৰিলে, তেতিয়াহে মই লাহেকৈ ভগৱানৰ নাম লৈ ঘৰলৈ গ'লোঁ। ঘৰলৈ গৈ পাইছোঁ তেনেকুৱাতে নবীন আহি ওলালেহি, ঐ আজি মাছলৈ নাযাওঁ নি, তোৰ ঘৰত চাই